শ্ৰদ্ধাৰ লেহুগাঁও ৰাস উদযাপন কমিটিৰ সভাপতি মহোদয়, ইয়াত উপস্থিত থকা বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া আৰু পৌৰপতি ডাঙৰীয়া, লগতে উপস্থিত সুধীবৃন্দ, আজি কেলিগোপালৰ উদযাপন অনুষ্ঠানত থাকিবলৈ পাই আমি সঁচায়ে আনন্দিত। কেলিগোপালৰ এক বিশ্বজনীন তাৎপৰ্য আছে। ইউৰোপৰ পৰা অষ্ট্ৰেলিয়া, অষ্ট্ৰেলিয়াৰ পৰা ছিংগাপুৰ, ছিংগাপুৰৰ পৰা মেক্সিকোলৈ য'তেই আপোনালোকে নাটক পৰিৱেশন কৰিব বা আমি পৰিৱেশন কৰিছিলোঁ, সকলোতে অপেৰা নৃত্য গীতৰ লগত অসমীয়া কেলিগোপালৰ নৃত্য গীতে সমমৰ্যাদাৰে সমমানদণ্ডৰে প্ৰতিযোগিতা কৰিব পাৰে বা ৰাইজক আকৰ্ষণ কৰিব পাৰে। সেইকাৰণে কেলিগোপাল গুৰুজনাৰ অনন্য সৃষ্টি। গুৰুজনাৰ বেলেগ সৃষ্টিকো আমি হীন বুলি ক'ব বিচৰা নাই। পাৰিজাত হৰণো গুৰুজনাৰ অনুপম নাটক, কিন্তু পাৰিজাত হৰণ বা ৰুক্মিণী হৰণ বেলেগতকৈও কেলিগোপালখন এক বিশেষ নাটক বুলি আমি ক'ব বিচাৰোঁ। ২ নম্বৰতে কেলিগোপাল গুৰুজনাই আহোম সাম্ৰাজ্যৰ পৰা বিতাড়িত হৈ কোচ সাম্ৰাজ্যত ৰচনা কৰিছিলে। কেলিগোপাল ৰচনাৰ পিছত আহোম কোচ ৰাজ্যৰ সকলো প্ৰজাই কেলিগোপালক মনে প্ৰাণে গ্ৰহণ কৰি অসমীয়া মূলসুঁতিৰ সংস্কৃতি বুলি গ্ৰহণ কৰিছিলে। ইয়াক আমি অসম নিৰ্মাণৰ পৃষ্ঠভূমি বুলিও ক'ব পাৰোঁ। বহু গৱেষকে এয়া এতিয়াও গৱেষণা কৰি আছে, বহুতে এইবোৰ কথা নেজানেই। শেষত আপোনালোকৰ লগত থাকিবলৈ পাই আজি সঁচাই মই নিজেও ধন্য মানিছোঁ। আপোনালোকৰ কৃষ্টি সংস্কৃতি জগত সভালৈ বিয়পি পৰক। জয়তু বিশ্বনাথ চাৰিআলি, জয়তু লেহুগাঁও, জয় গুৰু শংকৰ।